আসসালামু আলাইকুম প্ৰিয় বন্ধুসকল, মই আমিৰ হামজা আৰু আপোনালোকে চাই আছে ট্ৰু নলেজ টিভি। প্ৰিয় বন্ধুসকল, আজি আমি এই ভিডিঅ'ত কেইটামান ট্ৰান্সলেশ্যন কৰি দিম। তো এইচ কিং এই এজন ছাবস্ক্ৰাইবাৰ, তেওঁ কিছুমান কমেণ্ট কৰিছিল, বাক্য কিছুমান দিছিল, যেনে হাউ এক্সিলেণ্ট ইউ আৰ, আল্লাহ ইজ দ্য গ্ৰেটেষ্ট, গো দেয়াৰ প্লিজ, হি হেজ ক্ৰিয়েটেড ইউ এণ্ড মি। এইখিনিৰ ট্ৰান্সলেশ্যন কৰি দিব লাগে। ইয়াৰ উপৰি আৰু এজনে কৰিছিলে কমেণ্ট, আৰু এজন আছিলে আসিফ ৰায়হান। তেওঁ কৈছে যে আল্লাহ ইজ ওৱান, হুৱেৰ ইজ ইয়ৰ হোম, হাউ বিউটিফুল দ্য ৰ'জ ইজ। এইখিনি অনুবাদ কৰি দিব লাগে। তো গোটেই এই দুটা কমেণ্টৰ উত্তৰ দিবলৈ গৈ মই এই অনুবাদখিনি কৰিম। তো আহক এইবাৰ আৰু কথা নবহাই ভিডিঅ' আৰম্ভ কৰোঁ। তো প্ৰথমটো আছে, চাওক, হাউ এক্সিলেণ্ট ইউ আৰ, যে তুমি কিমান এক্সিলেণ্ট। এক্সিলেণ্ট মানে অন্য কাৰোবাতকৈ পৃথক, কি চমৎকাৰ তুমি। তো এইটোৰ আৰবী হ'ব মা আফখাৰা আনতা, মা আফখাৰা আনতা। দুই নম্বৰটো চাওক, আল্লাহ ইজ দ্য গ্ৰেটেষ্ট, মানে আল্লাহ হৈছে মহান, চবতকৈ মহান। তো এইটোৰ আৰবী হ'ব আল্লাহু আকবৰ, আল্লাহু আকবৰ। পিছত ৩ নম্বৰটো চাওক, গো দেয়াৰ প্লিজ, অনুগ্ৰহ কৰি তালৈ যাওক। তো আৰবী হ'ব মিন ফাদলিক, মানে প্লিজ, প্লিজৰ কাৰণে মিন ফাদলিক ইজহাব ইলা হুনাকা, তালৈ যাওক, অনুগ্ৰহ কৰি তালৈ যাওক। পিছত হি হেজ ক্ৰিয়েটেড ইউ এণ্ড মি, তেওঁ তোমাক আৰু মোক সৃষ্টি কৰিছে। তো এইটো আৰবী হ'ব হুৱা খালাকানি ৱা খালাকাকা, তেওঁ সৃষ্টি কৰিছে, হুৱা খালাকানি, তেওঁ মোক সৃষ্টি কৰিছে, হুৱা খালাকাকা, আৰু তোমাক। তাৰপিছত চাওক, আল্লাহ ইজ ওৱান, আল্লাহ এক। তো এইটো হ'ব আল্লাহু আহাদ, কুল হু আল্লাহু আহাদ। এই চূৰাটো হয়তো চূৰা ইখলাছ চবেই পঢ়িছে। তো আল্লাহু আহাদ মানে আল্লাহ এক। তাৰপিছত চাওক ৬ নম্বৰটো, ৱেৰ ইজ ইয়ৰ হোম, তোমাৰ ঘৰ ক'ত। এইটো হ'ব আইনা বাইতুক, আইনা বাইতুকা, তোমাৰ ঘৰ ক'ত। আৰু যদি এনেকুৱা থাকে যে তুমি ক'ত থাকা, ৱেৰ ডু ইউ লিভ, তেনেহ'লে লিখিব আইনা তাস্কুনু, আইনা তাস্কুনু। তো এইবাৰ চাওক ৭ নম্বৰ, হাউ বিউটিফুল দ্য ৰ'জ ইজ, কিমান ধুনীয়া গোলাপ পাহ, গোলাপ ফুলটো কিমান ধুনীয়া। তো এইটো আৰু হ'ব মা আজমালা ৱাৰদা, ৱাৰদাতা, মা আজমালা ৱাৰদাতা, কিমান ধুনীয়া গোলাপ ফুল পাহ। তো এই আছিলে ট্ৰান্সলেশ্যন। প্ৰিয় বন্ধুসকল, আপোনালোকৰ যদি এনেকুৱা কিছুমান বাক্য থাকে যিবোৰ আপুনি আৰবী ট্ৰান্সলেশ্যন বিচাৰে, অৱশ্যে কমেণ্টত মেনশ্যন কৰিব, আমি তাৰ ওপৰতো ভিডিঅ' বনাম। তো আজি পৰ্যন্তই, আকৌ এক নতুন ভিডিঅ'লৈ দেখা হ'ব ইনশাআল্লাহ।